নমস্কাৰ বন্ধুসকল, তোমালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টিত মই তোমালোকক দশম শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ্যপুথিৰ অনুশীলনী 8.3ৰ 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ লগত সমাধান কৰি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আহা তেনেহ'লে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। 4 নম্বৰ প্ৰশ্নটো আছে, যদি tan a = cot b প্ৰমাণ কৰা যে a + b = 90 ডিগ্ৰী। আমি সমাধান কৰিবলৈ যাওঁতে আমি লিখিব লাগিব যে দিয়া আছে tan a = cot b, বা আমি যিকোনো এফালে আমি ভাঙি ল'ব লাগিব। আমি নিশ্চয় সেই ফৰ্মুলা কেইটা জানো, সেয়েহে আমি প্ৰথম ভাগটোৱে আমি ভাঙি লৈছোঁ। প্ৰথম ভাগটো যিহেতু টেনত আছে, আমি কটলৈ লৈ যাম। সেয়েহে যদি আমি tan a কটলৈ নিব যাওঁ, তেতিয়া আমি পাম cot 90 ডিগ্ৰী - a = tan a। সেয়েহে আমি tan a ভাঙি লৈছোঁ, cot 90 ডিগ্ৰী - a = আমি cot b টো ঠিক একেধৰণে ৰাখি দিছোঁ। আৰু যিহেতু সমান চিনৰ দুইফালে cot আৰু cot দুইটা একে আছে, গতিকে cot আমি কাটি দিব পাৰোঁ। তেতিয়া আমি পাম 90 ডিগ্ৰী - a = b, বা আমি যদি -a টো সোঁ পক্ষলৈ লৈ যাওঁ, তেতিয়া আমি পাম 90 ডিগ্ৰী = a + b, বা a + b = 90 ডিগ্ৰী। এটাকে দেখুওৱা হ'ল। আমাক দেখুৱাবলৈ দিছিলে যে a + b = 90 ডিগ্ৰী। সেয়েহে আমি a + b = 90 ডিগ্ৰী দেখুওৱা হ'ল। এনেধৰণৰ অংকসমূহত তোমালোকে প্ৰথমতেই tan বা কটলৈ ভাঙি লোৱাটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট। তোমালোকে যদি ভালদৰে প্ৰথমতে প্ৰশ্নটোক ভাঙি ল'ব পাৰা, তেতিয়া তোমালোকে ইয়াৰ উত্তৰটো নিশ্চয় উলিয়াবলৈ সক্ষম হ'বা। বন্ধুসকল, আজিৰ ভিডিঅ'টিত মই তোমালোকক অনুশীলনী 8.3ৰ 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ লগত সমাধান কৰি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। যদিহে ভিডিঅ'টি চাই ভাল পালা, তেনেহ'লে ভিডিঅ'টি লাইক কৰিবা, তোমালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা, আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা, যাতে ইয়াৰ পাছৰ ভিডিঅ'সমূহ মই যেতিয়া আপলোড কৰোঁ তোমালোকে সৰ্বপ্ৰথমে চাব পাৰা। আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে ইমানেই আছিলে। ধন্যবাদ।